হয়, মানকাছৰ মহাবিদ্যালয়খন এক ঐতিহ্যপূৰ্ণ মহাবিদ্যালয়। ইয়াত তাৎপৰ্য বহন কৰি আহি আছে। ৰাজনৈতিকভাৱেও প্ৰভাৱ বিস্তাৰ কৰে এই নিৰ্বাচনটো। ছাত্ৰ সংগঠন যথেষ্ট শক্তিশালী আমাৰ পূৰ্বৰে পৰা, আৰু আজি ৰেজাল্ট হ'ল 12টা পদত আমি বিপুল ভোটত বিজয়ী হৈছোঁ। আমাৰ দলৰ ভাতৃ সংগঠন ACP অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীসকল। মানকাছৰ মহাবিদ্যালয়খন 1971 চনত জন্ম লাভ কৰে। তাৰে মই ভাবোঁ যে ইয়াৰ গোটেই সমষ্টিব্যাপী ইয়াত ছাত্ৰ ছাত্ৰীসকল ইয়াত আহে, আৰু প্ৰায় 1400 ষ্টুডেণ্ট ইয়াত বৰ্তমান পঢ়ি আছে। মই ভাবোঁ যে আমাৰ দলৰ ছাত্ৰ পৰিষদৰ সংগঠনটো, আমাৰ দলীয় সমৰ্থিত ভাতৃ সংগঠনৰ ছাত্ৰ পৰিষদৰ সংগঠন যথেষ্ট শক্তিশালী হৈছে, আৰু আনুষংগিকভাৱে আমাৰ সমষ্টিৰ ৰাইজেও আমাৰ এই দলৰ প্ৰতি আকৃষ্ট হৈ আছে। আমাৰ কাৰ্যকলাপত আমি সদায় জাগ্ৰতভাৱে আমি সমষ্টিৰ ৰাইজৰ লগত লগ দি আছোঁ। ভৱিষ্যত আমি পৰিকল্পিতভাৱে আমি কিছুমান সপোন আমি আগত ৰাখি আমি আগুৱাই আছোঁ। আমাৰ ৰাইজে যথেষ্ট সঁহাৰি আগবঢ়াইছে। ইয়াত খালি ছাত্ৰ ছাত্ৰীটো আছেই, তাৰোপৰি অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলেও স্বতঃস্ফূৰ্তভাৱে সমৰ্থন দিছে। তাৰোপৰিও বিভিন্ন ফালৰ পৰা এই সমষ্টিৰ শুভাকাংক্ষীসকল আৰু নিৰপেক্ষ মানুহসকলেও মানকাছৰ মহাবিদ্যালয়ৰ ইতিহাস আৰু ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ প্ৰাৰ্থীসকলক যথেষ্ট সঁহাৰি দিছে। আৰু বহুত বছৰ পিছত মই ভাবোঁ যে ইমান বিপুল সংখ্যক ভোটেৰে জয়লাভ কৰা বহু দিন পিছত হ'ল, বহু বছৰ পিছত এইবাৰ হ'ল। কোনোবাই 300 ভোটৰ ব্যৱধানত জিকিছে, কোনোবাই 250 ভোটত জিকিছে। তো আৰু 12টা পদত 12টাই বিজয়ী হোৱা যথেষ্ট ভাল লাগি আছে। আৰু মই ভাবোঁ যে মানকাছৰ মহাবিদ্যালয়ৰ আগন্তুক দিনত নাক এছেছমেণ্ট আহি আছে, য'ত আমি এতিয়া B+ পাই আছোঁ। কিছুমান অভাৱ আছে, এতিয়াও আছে। আমাৰ ছায়েন্স ষ্ট্ৰীম আছে, নতুন নতুন বিভাগ আছে, কনষ্ট্ৰাকশ্যন আছে, অডিটৰিয়াম হলৰ প্ৰয়োজন, নিউ এডুকেশ্যন পলিচি ষ্টাৰ্ট হৈছে। গতিকে আমাৰ দায়িত্ব যথেষ্ট আছে এই কলেজখনৰ প্ৰতি। আৰু এখন কলেজ আছে, হাটচিমাৰী কলেজ, সেই কলেজৰ প্ৰতিও আমাৰ যথেষ্ট দায়িত্ব আমি ৰাখোঁ। মই ভাবোঁ যে আজিৰ বিজয়ে আগন্তুক দিনত মানকাছৰ মহাবিদ্যালয়খনৰ নিশ্চয় ভাল কৰিব, আৰু এছেছমেণ্টতো যথেষ্ট সঁহাৰি আমি দিব পাৰিম, যিটো নাক এছেছমেণ্ট আহি আছে। আৰু আনুষংগিকভাৱে কিছুমান কাম, যেনেকৈ ইতিমধ্যে কিছুমান এছেছমেণ্টৰ আগত আমাক কিছুমান কাম কৰিব লাগে মানকাছৰ মহাবিদ্যালয়। মইয়ে ষ্টুডেণ্ট আছিলোঁ মানকাছৰ মহাবিদ্যালয়ত। তাত ডাঙৰ এখন মেইন গেট লাগে। সেই গেট আমাৰ জিলা পৰিষদ হাছিনা ইছলাম ৱাইফ মিছেছ, তেখেতৰ ফালৰ পৰা 10 লাখ টকা চেংচন দিয়া হৈছে। সেইটো ষ্টাৰ্ট হৈছিল, প্ৰায় চেংচনো হৈ গ'ল। আৰু বাকী যিখিনি কাম মানকাছৰ মহাবিদ্যালয়ত যিখিনি কাম হৈছে 81 চনৰ পৰা, ইয়াত ডনাৰসকলৰ অৰিহণা আছে, যথেষ্ট অৰিহণা আছে। ইয়াত দুখীয়া মানুহসকলৰ ইয়াৰ বৰংগনি আছে। জহিৰুল ইছলাম তেখেত প্ৰাক্তন মন্ত্ৰী, মোৰ দেউতা, তেখেতৰ লগত আৰু বহুত কেইজন মানুহ লগত ৰাখি মহিলা কেন্দ্ৰিক, মহিলাৰ শিক্ষাৰ অভাৱ আছিল, তেতিয়া সমস্যা আছিল 1951 চনত। সেই উদ্দেশ্যে এই মহাবিদ্যালয়খন ষ্টাৰ্ট কৰা হৈছিল। ছায়েন্স ষ্ট্ৰীমটো বহুত ইম্পৰ্টেণ্ট, ছায়েন্স ষ্ট্ৰীম বহুত দিনৰ পৰা লাগি আছে। ছায়েন্স আমাৰ বহুত জৰুৰী আছে। গতিকে ইতিমধ্যে অসম চৰকাৰেও আমাক আশ্বাস দিছে, DC ডাঙৰীয়াকে জনোৱা হৈছে, আমিও যোগাযোগ কৰিছোঁ দিছপুৰত, ছায়েন্স ষ্ট্ৰীমটো যাতে অনতি পলমে হয়, তাৰ কাৰণে আমি সকলোৱে আগন্তুক দিনত চাই আছোঁ। মহাবিদ্যালয়খন এখন যথেষ্ট প্ৰয়োজন আছে। আমাৰ ষ্টুডেণ্টবিলাকৰ ছায়েন্সৰ ক্ষেত্ৰত যথেষ্ট ইম্পৰ্টেণ্ট আমি দি আছোঁ, কাৰণ আমাৰ ছায়েন্সৰ বহুত প্ৰয়োজন আছে, ছায়েন্স ষ্ট্ৰীমটো ইয়াত খোলা। গতিকে সকলো ফালে আমি লক্ষ্য ৰাখি আমি দেখিছোঁ যে ষ্টুডেণ্টবিলাকে আমাৰ কথাত সদায় জাগ্ৰত থাকে, আমাৰ কথাত সঁহাৰি দিয়ে। আৰু ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাধীনতা, তেওঁলোকৰ অধিকাৰৰ প্ৰতি আমি সদায় লক্ষ্য ৰাখি আহিছোঁ। আৰু তেওঁলোকৰ ভৱিষ্যত ভাল প্ৰজন্ম হিচাপে থিয় দিব পৰা, তেওঁলোকৰ চেল্ফ কনফিডেন্স যাতে আগন্তুক দিনত থাকে, কৰ্মসংস্থানৰ ক্ষেত্ৰতো যাতে তেওঁলোকে এটা ভাল মহল আগন্তুক দিনত পায়। আমাৰ সকলোখিনি পৰিকল্পনা আমি হাতত ৰাখি আমি বহুদিনৰ পৰা এটা সংগ্ৰাম কৰি আছোঁ নতুন প্ৰজন্মসকলৰ বাবে। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সদায় আমাৰ লগত লগ দি আহিছে।
নিৰ্বাচনত কিবা ইম্পেক্ট কৰিব? নিশ্চয় পৰিব, কাৰণ আপোনালোকে নিশ্চয় জানে, সকলোৱে জানে যে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগে লগে মানে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ লগে লগে 16-17 বছৰত পায়গৈ। ইয়াত BA 6 ষ্ট্ৰীম 6 ছেমলৈকে তাৰপিছতহে BA গ্ৰেজুৱেশ্যনটো পায়। গতিকে ইয়াত 90%, 95% ষ্টুডেণ্টে ভোটাৰ আৰু সচেতন ভোটাৰ। গতিকে নিশ্চয় আজি প্ৰায় ভোটাৰ যদি ভোট আমি হিচাপ কৰিব যাওঁ 60% নতুন প্ৰজন্ম বা যুৱকসকলেই ভোট দিনৰ লগতে। গতিকে মই ভাবোঁ যে এটা ট্ৰেণ্ড যদি আনিবলৈ হয় নিৰ্বাচন কেন্দ্ৰিক ট্ৰেণ্ড, তেনেহ'লে নতুন প্ৰজন্মৰ ভূমিকা যথেষ্ট।